চাইছা কক কি ধৰা পাইছা আৰু কেনেকৈ ধৰিলে আপুনি যোৱাকালি ৰাতি বিশেষ এটা খবৰ পাই অভিযান নেশ্যনেল হাইৱে শ্ৰীৰামপুৰত আমি এটা চেকিং লগাইছোঁ চেকিং লগোৱা সময়ত এটা গাড়ী ছাছপেক্টেড আমি ধৰিছোঁ তো চেক কৰা সময়ত আমি পাইছোঁ চিগাৰেট চাম্বাৰ আছে গাড়ীত চিগাৰেট চাম্বাৰৰ পৰা 75 কাৰ্টুন বাৰ্মিজ চিগাৰেট আমি উদ্ধাৰ কৰি এতিয়া ইতিমধ্যে আমি চিজ কৰি এতিয়া তদন্ত অভিযান চলি আছে কেইজন ধৰিছে দুইজন ধৰা হৈছে জুফিকৰ আলম আৰু আসিফ আলী বজাৰ মূল্য এতিয়া তদন্ত এতিয়া চলি আছে 1 কোটি ওপৰত হ'ব লাগে কোন দেশৰ আছে চিগাৰেটটো চিগাৰেটটো বাহিৰত ইণ্ডিয়াৰ বাহিৰত আছে বাৰ্মিজ চিগাৰেট আছে মেড ইন কোৰিয়া লিখা আছে এতিয়া বৰ্তমান তদন্তত আমি খবৰ পাইছোঁ আমাৰ নাগালেণ্ড বৰ্ডাৰ আছাম খটখটি বুলি নাগালেণ্ড বৰ্ডাৰত লট হৈছে লৈ যাব লক্ষ্ণৌ উত্তৰ প্ৰদেশত লৈ যাব ইয়াৰ আগেওতো এনেকৈ ধৰিছিলে আগত একবাৰো ধৰা হৈছে চিগাৰেট এতিয়া পূৰা চলিব এতিয়া তদন্ত চলি আছে তদন্তত সময়ত কোন লিংক কোন জড়িত আছে চব ওলাই যাব হৈছে এতিয়া পুলিচ কাষ্টডিত আছে ৰামপুৰ উত্তৰ প্ৰদেশৰ মানুহ